Hello everyone, welcome back to my YouTube channel. আজি আমি ক্লাস 3 পৰিবেশৰ আমাৰ বাসস্থান, আমাৰ প্ৰয়োজনীয় খাদ্য আৰু আমাৰ প্ৰয়োজনীয় পানী এই তিনিটা পাঠৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম। সো প্ৰথম আমি আমাৰ বাসস্থান পাঠটো আলোচনা কৰিম। ইয়াৰে প্ৰথম প্ৰশ্ন হ'ব আমাৰ বাসস্থান কি? উত্তৰ পৃথিৱী। 2 নম্বৰ কোৱেশ্চন সৌৰজগতৰ এটি গ্ৰহৰ নাম লিখা। উত্তৰ হ'ব পৃথিৱী। 3 নম্বৰ কোৱেশ্চন পৃথিৱীত জীৱবোৰ জীয়াই থাকিবলৈ কিহৰ প্ৰয়োজন? উত্তৰ হ'ব সাৰুৱা মাটি, বায়ু আৰু পানীৰ প্ৰয়োজন। নেক্সট কুৱেশ্যন পৃথিৱীখনত কেইভাগ মাটি আৰু কেইভাগ পানী? উত্তৰ হ'ব 4 ভাগৰ 1 ভাগ মাটি আৰু 3 ভাগ পানী। 5 নম্বৰ কুৱেশ্যন স্থলচৰ কাক বোলে? উত্তৰ মাটিত থকা জীৱক স্থলচৰ বোলে। 6 নম্বৰ কুৱেশ্যন জলচৰ কাক বোলে? উত্তৰ হ'ব পানীত থকা জীৱক জলচৰ বোলে। অ'কে, তাৰপিছত দুটামান খালী ঠাই আছে। পৃথিৱী আমাৰ দেশ, পৃথিৱী আমাৰ বাসস্থান। তাৰপিছত পৃথিৱী হ'ল সৌৰজগতৰ এটি দেশ। কি হ'ব এইটো? পৃথিৱী হ'ল সৌৰজগতৰ এটি গ্ৰহ। অ'কে, চ' প্ৰথম পাৰ্টটো শেষ হ'ল আমাৰ। এতিয়া ছেকেণ্ড পাৰ্ট আমাৰ প্ৰয়োজনীয় খাদ্য। ইয়াৰে প্ৰথম কুৱেশ্যনটো হ'ল মানুহে নিজৰ খাদ্য তৈয়াৰ কৰিব পাৰেনে? মানুহে নিজৰ খাদ্য তৈয়াৰ কৰিব নোৱাৰে, কাৰণ উদ্ভিদেহে আমাক খাদ্য তৈয়াৰ কৰি দিয়ে। যেনেকৈ উদ্ভিদে যেতিয়া ফল প্ৰস্তুত কৰে তেতিয়াহে আমি খাদ্য খাওঁ, ফলটো খাওঁ, ঠিক আছে। তো প্ৰথম কুৱেশ্যনটোৰ এনচাৰ হ'ব নোৱাৰে। নেক্সট কুৱেশ্যন উদ্ভিদবোৰে নিজৰ খাদ্য তৈয়াৰ কৰিব পাৰেনে? এইটোৰ উত্তৰ হ'ব পাৰে। 3 নম্বৰ কুৱেশ্যন খাদ্যৰ বাবে প্ৰত্যেক প্ৰাণীয়ে কাৰ ওপৰত নিৰ্ভৰ কৰে? এইটোৰ উত্তৰ হ'ব উদ্ভিদৰ ওপৰত। নেক্সট কুৱেশ্যন নম্বৰ 4 উদ্ভিদৰ কোন অংশই বা কিহে নিজৰ খাদ্য তৈয়াৰ কৰে? উত্তৰ উদ্ভিদৰ সেউজীয়া পাতবোৰে। 5 নম্বৰ কুৱেশ্যন মানুহ বা অন্য প্ৰাণীয়ে উদ্ভিদৰ কোন অংশ খাই জীয়াই থাকে? উত্তৰ উদ্ভিদৰ পাত, ফুল, ফল আদি খায়। 6 নম্বৰ কুৱেশ্যন প্ৰকৃতিত পোৱা মানুহে ঔষধ হিচাপে ব্যৱহাৰ কৰা কেইবিধমান উদ্ভিদৰ নাম লিখা। উত্তৰ তুলসী, সিজু, শতমূল, কলগছ, ভেদাইলতা আদি। 7 নম্বৰ খালী ঠাই পূৰ কৰা। মানুহে খাদ্যৰ বাবে ডেছ কৰে। মানুহে খাদ্যৰ বাবে খেতি কৰে। বনদৰৱ ডেছ আৰু ডেছ। বনদৰৱ সহজলভ্য আৰু কম খৰচী। কেতিয়াবা এনেকুৱা কুৱেশ্যন আহে ডেছ সহজলভ্য আৰু কম খৰচী। উত্তৰ হ'ব বনদৰৱ। এতিয়া 3 নম্বৰ পাঠ আমাৰ প্ৰয়োজনীয় পানী। 1 নম্বৰ কুৱেশ্যন আমি বাস কৰা পৃথিৱীখনত আটাইতকৈ বেছি পানী ক'ত থাকে? উত্তৰ সাগৰ মহাসাগৰত। 2 নম্বৰ কুৱেশ্যন সাগৰ মহাসাগৰবোৰৰ পানীবোৰ কেনেকুৱা? উত্তৰ লুণীয়া। 3 নম্বৰ কুৱেশ্যন ভূগৰ্ভৰ পানী কাক বোলে? উত্তৰ মাটিৰ তলত থকা শিলৰ ফাঁকত জমা হৈ থকা পানীবোৰক ভূগৰ্ভৰ পানী বোলে। 4 নম্বৰ কুৱেশ্যন পৃথিৱীৰ মুঠ পানীৰ কিমান শতাংশ পানী আমাৰ ব্যৱহাৰৰ বাবে উপযোগী? উত্তৰ মাত্ৰ 20% পানীহে। চ' আই হোপ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে প্লিজ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব।